আজি আমি চতুৰ্থ শ্ৰেণীৰ 14 নম্বৰৰ যিটো পাঠ আচলতে সেইটো এটা কবিতা গছে যদি খোজ কাঢ়ে এই কবিতাটো তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ আহাচোন আমি এইটো কবিতাটো মাতোঁ গছে যদি আমাৰ দৰে পাৰে কথা ক'ব গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে হাবি এৰি গছ যদি আমাৰ লগত যায় চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই সৰু ডাঙৰ গছে মিলি শাৰী পাতি যাব দুয়ো কাষে ল'ৰা বুঢ়াই লাগি চাব নে মজা হ'ব যে ভাই কেনে মজা হ'ব গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব